channel Reduce Vlog. So আজি এটা মই নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু আজি সানডে আৰু আজি এটা বিশেষ দিন মোৰ বাবে আৰু আজি হয়তো আপোনালোকে সেই গুড নিউজটো গম পাব সেইবাবে আজি অলপমান কিবা এটা নিয়ম আছে সেই নিয়মটো মোৰ মাহঁতৰ ঘৰত কৰিব গতিকে এতিয়া নিয়মটো কৰিবৰ কাৰণে যাব লাগিব যেহেতু মই এতিয়া ৰেডি হৈছোঁ যাবলৈ কাৰণে ৰেডি মানে কি মই গা চা ধুই কিনে ফ্ৰেছ হ'লোঁ আৰু যাবলৈ কাৰণে ৰেডি হ'ম চ' আজি গোটেইখিনি নোৱাৰিলোঁ অলপ অলপ দেখাব চেষ্টা কৰিম গতিকে আপোনালোকে গোটেই ব্লগটো চাবলৈ সম্পূৰ্ণভাৱে ব্লগটো চাব যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে বলকচোন যাওঁ কিনো আয়োজন কৰিছে মাহঁতৰ ঘৰত চামগৈ চশমা নাই মোৰ বিৰোধ কয়া ক্ৰমিলা মাৰি চৰলৈলা প্ৰাণ পদক্ষণ আৰু এয়া হৈছে মোৰ মানে মা আৰু মাহী মোক পঞ্চমৃত খুৱাব লৈছে আৰু ফাৰ্ষ্টে আশীৰ্বাদ লোৱা হ'ল লৈ মেলি কিনে এতিয়া পঞ্চমৃত খুৱাব ফাৰ্ষ্ট মোৰ মাহীয়ে খুৱাব মোক সেয়া মোৰ মাহীয়ে মোক পঞ্চমৃত খুৱাব ধৰিছে দেখিব নিশ্চয় পাৰিছেই আপোনালোকে তাৰপিছত মোৰ হাজবেণ্ডক খুৱাব আৰু এই নিয়মখিনি দুয়োকে মানে ছেম কৰিব লাগে মোক যেনেকৈ তিনিবাৰকৈ খুৱাইছে মানে তেনেকৈ মোৰ হাজবেণ্ডকো তিনিবাৰকৈ খুৱাব লাগিব আৰু যেনেকৈ মোক মাহীয়ে খুৱাইছে তেনেকৈও মোৰ হাজবেণ্ডকো মানে মোৰ মাহীয়ে খুৱাব লাগিব মোৰ মায়ে মানে যোনে মোক খুৱায় তেওঁকো মানে হাজবেণ্ডকো তেওঁৱে খুৱাব লাগিব গতিকে এয়া মোৰ নেক্সটত মোৰ মা আহিছে খুৱাবৰ কাৰণে মোক আৰু মায়ে এসোপা লৈ খুৱাব লৈছিলে মই কৈছোঁ ইমানগাল খাব নোৱাৰোঁ কাৰণ কিয় ঘিউ দিয়া আছে যিহেতু মই ঘিউ একেবাৰে বেয়া পাওঁ আৰু সেয়া মোৰ হাজবেণ্ডকো খুৱাব লৈছে মোৰ মায়ে চ' এনেকৈ গোটেইখিনি পৰ্ব সম্পূৰ্ণভাৱে ধুনীয়াকৈ গোপিনীৰ আশীৰ্বাদত ধুনীয়াকৈ সম্পূৰ্ণ হৈ গ'ল ভাল লাগিল সেনেকৈ আজি ব্লগটো ইমানখিনিতে মই শেষ কৰিছোঁ দেখিব পাৰিছে গতিকে গাইজ গুড মৰ্ণিং এতিয়া বাজে আপোনাৰ 8:20 আৰু মই যিহেতু যোৱাকালি ছানডেৰ ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি মানডে হ'ল নেক্সট ডে তাৰ গতিকে কালিৰ যোনখিনি নিয়ম আছিলে সেইখিনি কমপ্লিট হৈ গ'ল সম্পূৰ্ণভাৱে ধুনীয়াকৈ হৈ গ'ল বাৰু চ' যিহেতু মই কৈছিলোঁ যে কালি মই যিখিনি অলপ হ'লেও মই দেখাম বুলি কৈছিলোঁ যিহেতু গতিকে অলপ চেষ্টা কৰিলোঁ যিহেতু পূজাখন মোৰ বাবেই ৰখা হৈছে গতিকে মইতো পূজাত বহিবই লাগিব আৰু মই ভিডিঅ' নকৰিলে মানে এনেকুৱা ভিডিঅ' কৰা কোনো মানুহ নায়েই আৰু মোৰ হাজবেণ্ড আৰু মই পূজাখনত বহিবলগীয়া হৈছিলে হ'লেও অলপ চলপ হ'লেও ভিডিঅ' মই কেপচাৰ কৰিব দিছিলোঁ গতিকে ইমান সময় নহ'লে গোটেইখিনি নিয়ম কমপ্লিটভাৱে দেখাবলৈ খুবেই মন আছিলে মোৰ কিন্তু নহ'ল যিহেতু আপোনালোকে বেয়া নাপাব অলপ হ'লেও মই দেখাব চেষ্টা কৰিছোঁ আপোনালোকে সেই নিয়মখিনি চাই কিনে মোক কমেণ্ট কৰি ক'ব যে আপোনালোকৰ ফালেনো কেনেকুৱা ধৰণৰ নিয়ম কৰে আৰু এইখিনি নিয়ম কিহৰ বাবে কৰে কাৰ কাৰণে কৰে কোনে কৰে কাৰণ কিয় সকলোবিলাক মানুহৰে অলপ ধৰণটো বেলেগ থাকে আৰু মানে সকলোৰে ছেইম নাথাকে ন নিয়মসমূহ গতিকে আমাৰো সেনেকৈ যিহেতু আমি
শংকৰীয়া মানুহ হয়, গতিকে আমাৰ নিয়মখিনিও বেলেগ হ'ব পাৰে, আপোনালোকৰ নিয়মখিনিও বেলেগ হ'ব পাৰে। গতিকে আপোনালোকৰ নিয়মসমূহনো কেনেকৈনো কৰে, গতিকে সেইখিনি মোক জনাব একদমেই নাপাহৰিব, কাৰণ কিয় তেতিয়াহে মোৰ অভিজ্ঞতাটো অকণমান বাঢ়িব। গতিকে সেয়াই অলপমান, আৰু গুড নিউজটো মই তেতিয়াহে ক'ম যেতিয়া আপোনালোকে মোক ক'ব যে নেক্সট ব্লগত যদি বিচাৰে যে মোৰ গুড নিউজটোনো কি, যদি আপোনালোকে নিয়মখিনি চাই গম পাইছে তেতিয়াহ'লেতো মই দিয়াটো মানে উচিত নাভাবোঁ। আৰু যোনবিলাকে বিচাৰে যে নাই তুমি একদম মানে ধুনীয়াকৈ ক্লিয়াৰলি কৈ কেনে এটা ব্লগ বনোৱা, তেতিয়াহে মই এটা ক্লিয়াৰভাৱে কৈ কেনে ধুনীয়াকৈ কৈ দেখুৱাই ধুনীয়াকৈ মই ৰিপৰ্ট কৰিম। চ' গাইজ, যদি আপোনালোকে বিচাৰে যে মোৰ এই গুড নিউজটোনো কি হয়, যদি জানিবৰ কাৰণে আপোনালোকে আগ্ৰহিত হয়, গতিকে যদি বিচাৰে আপোনালোকে যে মই এই নিউজটো জনাই দিওঁ আপোনালোকক, নেক্সট ভিডিঅ'লৈ আপোনালোকে যদি নেক্সট ভিডিঅ' বনাব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব, কাৰণ কিয় আপোনালোকে মোক ক'লেহে মই ভিডিঅ'টো বনাম। এইটো ব্লগত মই নকওঁ গুড নিউজটোনো কি হয়, নেক্সট ব্লগত মই জনাবৰ কাৰণে মানে আগ্ৰহিত হৈ আছোঁ, কাৰণ কি আপোনালোকে মোক যদি কয় তেতিয়াহে মই ব্লগটো বনাম। চ' আজি মই ৰিজু এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ, বিদায় লৈছোঁ। নেক্সট ব্লগলৈ আপোনালোকে অপেক্ষা কৰিব, আৰু আকৌ এবাৰ মই এটা নতুন ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাম। গতিকে আজিলৈ মই বিদায় লৈছোঁ। জয় আই অসম, বাই বাই।